নমস্কাৰ আজি আমি ৯মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ১ নম্বৰ পাঠ আমাৰ চাৰিওকাষৰ বস্তুবোৰ সেইটোৰ অনুশীলনী যিবোৰ প্ৰশ্ন আছে সেইবোৰ ডিসকাস কৰিম আমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে এই পাঠৰে প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ ডিসকাস কৰিছিলো যদিহে কোনোবাই সেইবোৰ চোৱা নাই তেন্তে চাই ল'ব পাৰা ঠিক আছে এতিয়া আমাৰ প্ৰশ্নাৱলী কি আছে নো সৰি অনুশীলনী কি আছে নো তোমালোকৰ ১ নম্বৰ কোৱেশ্যনত আছে তলৰ উষ্ণতাবিলাক সেলসিয়াস এককত প্ৰকাশ কৰা প্ৰথম এড দিছে 293 কেলভিন আৰু বি দিছে 470 কেলভিন ঠিক আছে তোমালোকে জানাই যদিহে তোমালোকে পাঠটো ভালদৰে পঢ়িছা তেন্তে কেলভিন আৰু সেলসিয়াস কেনেদৰে নিব লাগে মানে সেইটো নিশ্চয় জানা এতিয়া চোৱা উত্তৰ মই এনেদৰে কৰিছো এটোত হ'ব আমি জানো যে সেলসিয়াস এককত যেতিয়া আমি প্ৰকাশ কৰিব লাগে তেন্তে কি কৰিব লাগে সূত্ৰটো আছিল যে যেটো যিমান দিয়া থাকে হেতুৰ লগত -273 কৈ দিলেই হ'ব আৰু যেটো পাও হেতুই হৈছে সেলসিয়াস এককত প্ৰকাশ হৈ গল মানে ইয়াত এড আছিল 293 কেলভিন গতিকে মই ইয়াত কৰিলো 293 - 273 20 ডিগ্ৰী সেলসিয়াস এতিয়া চোৱা বিট দিছে তোমালোকৰ 470 কেলভিন এতিয়া ইয়াত কি কৰিব লাগিব যে 470 - 273 197 ডিগ্ৰী সেলসিয়াস ঠিক আছে বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট কোৱেশ্যনটো কৰিম ইয়াত কৈছে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা এড দিছে 25 ডিগ্ৰী সেলসিয়াস আৰু বিট দিছে 370 ডিগ্ৰী সেলসিয়াস এতিয়া চোৱা কেলভিনত প্ৰকাশ কৰিবলৈ আমাৰ সূত্ৰটো কি আছিল যে আমাক যিমান ডিগ্ৰী সেলসিয়াস দিয়া থাকে তাৰ লগত 273 টো প্লাস কৰিব লাগে এতিয়া চোৱা গতিকে এড মই কৰিছো উত্তৰত 25 ডিগ্ৰী প্লাস 273 298 কেলভিন ঠিক তেনেদৰে বিট আমাক সেলসিয়াসত দিছিলে 373 গতিকে ইয়াৰ লগত প্লাস কৰিলো আমি 273 পালুগৈ 648 কেলভিন এটো তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া আমি 3rd নম্বৰ কোৱেশ্যনটো কৰিম ইয়াত কৈছে কাৰণ দৰ্শোৱা আৰু লগতে এড দিছে খোলা ঠাইত নেপথলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ইয়াৰ কাৰণটো আমাক ক'ব দিছে এতিয়া চোৱা উত্তৰত মই লিখিছো নেপথলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ'ল ঊৰ্ধ্বপাতনৰ ফলত নেপথলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পুনে পুনে গেছীয় অৱস্থাপ্ত হয় ফলত এটা সময়ত নাইকিয়া হৈ পৰে এতিয়া চোৱা ঊৰ্ধ্বপাতনটো কি আছিলে যে ঊৰ্ধ্বপাতনটো হৈছে যেতিয়া কোনো এটা বস্তু কঠিন অৱস্থাৰ পৰা ডাইৰেক্ট মানে গেছীয় অৱস্থাপ্ত হয় আৰু নোহোৱা হৈ যায় গেছীয় অৱস্থাপ্ত হলে কি হ'ব কি হাৱা হৈ যাব আৰু নাইকিয়া হৈ যাব গতিকে সেইভাবে নেপথলিন বলটো এটা সময়ত মানে কঠিন অৱস্থাৰ পৰা গেছীয় অৱস্থাপ্ত হয় আৰু নাইকিয়া হৈ পৰে এতিয়া চোৱা তোমালোকৰ বিট দিছে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় উত্তৰ এনে লিখিবা দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কাৰণ আতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱে বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিপি পৰে আৰু আমাৰ নাকত লাগে সেয়েহে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় আতৰটো যেটো এটা পদাৰ্থ হয় নহয় গতিকে ইয়াত কি থাকিব কণাবোৰ থাকিব আৰু এই ইয়াত থকা যিবোৰ কণিকা আছে সেই কণিকাবোৰে প্ৰথমতে কি হয় বায়ুৰ কণিকাৰ লগত মিহলি হৈ যায় আৰু মিহলি হৈ পেলাই বায়ুৰ কণিকাৰ লগত মানে বহুত দূৰলৈকে বিপি পৰে আৰু গৈ পেলাই কি হয় আমাৰ নাকত লাগে আৰু আমি আমাৰ নাকত লাগাৰ লগে লগে আমি গোন্ধটো পাই যাওঁ গতিকে সেইভাবে আতৰৰ গোন্ধটো মানে আমি দূৰৰ পৰাই পাওঁ এতিয়া চোৱা তোমালোকৰ কাৰণ দৰ্শোৱাটো শেষ হ'ল এতিয়া 4th নম্বৰ কোৱেশ্যন ইয়াত খুজিছে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বকমত সজোৱা পানী চেনি আৰু অক্সিজেন তোমালোকে ঊৰ্ধ্বকম মানেটো কি বুজি পোৱা ঊৰ্ধ্বকম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ গতিকে ইয়াত উত্তৰত কি হ'ব অক্সিজেন লেছ দেন পানী লেছ দেন চেনি মানে চেনিৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলটো সকলোতকৈ বেছি হয় এতিয়া চোৱা 5th নম্বৰ কোৱেশ্যনটোত আছে তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি এটোত দিছে 25 ডিগ্ৰী সেলসিয়াস বিট দিছে 0 ডিগ্ৰী সেলসিয়াস আৰু সি দিছে 100 ডিগ্ৰী সেলসিয়াস তোমালোকে এটো জানাই যে 25 ডিগ্ৰী সেলসিয়াস যেতিয়া হৈ থাকে তেতিয়া পানীটো কি হৈ থাকে পানীটো নৰমাল অৱস্থাত থাকে মানে কি জলীয় অৱস্থাত হৈ থাকে আৰু ইয়াৰ ভৌতিক অৱস্থাটো কি হ'ব জলীয়া বিট চোৱা 0 ডিগ্ৰী সেলসিয়াস যেতিয়া আমাৰ মানে উষ্ণতাটো 0 ডিগ্ৰী সেলসিয়াস হৈ যায় তেতিয়া পানীখিনিটো বৰফ বনি যায় অৰ্থাৎ ইয়াৰ ভৌতিক অৱস্থাটো কি হ'ব এটো হ'ব গোটা অৱস্থা তাৰপিছত চোৱা সিত আছে 100 ডিগ্ৰী সেলসিয়াস যেতিয়া পানীখিনি মানে আমি উতলাই থাকো গৰম কৰি থাকো 100 ডিগ্ৰী সেলসিয়াস হৈ যায় তেতিয়া পানীখিনি কি হয় ভাপ হৈ পেলাই উৰি যায় গৈ গতিকে ইয়াৰ এতিয়া অৱস্থাটো কি হ'ব গেছীয়
তোমালোকৰ নেক্সট 6 নম্বৰ কোৱেশ্চনটো এতিয়া চোৱা ইয়াত কৈছে যুক্তি দৰ্শাই ব্যাখ্যা কৰা তোমালোকৰ এড দিছে সাধাৰণ উষ্ণতাত পানী জুলীয়া উত্তৰ লিখিবা এনেদৰে সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই লগতে প্ৰবাহিতা দেখুৱায় সেয়েহে সাধাৰণ উষ্ণতাত পানী জুলীয়া যেহেতু মানে সাধাৰণ উষ্ণতাত পানীখিনিৰ যেটো নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিজা আকৃতি নাথাকে সেয়াবে সাধাৰণ উষ্ণতাত পানীখিনি জুলীয়া হৈ যায় এতিয়া চোৱা তোমালোকৰ বিট দিছে সাধাৰণ উষ্ণতাত লুৰ আলমাৰিটো কঠিন হয় এতিয়া চোৱা এনসাৰ এন্ড লিখিবা সাধাৰণ উষ্ণতাত লু দৃঢ় আৰু নিৰ্দিষ্ট গ বা আকৃতি আছে কাৰণে লুৰে নিৰ্মিত আলমাৰিটো কঠিন হয় মানে যেটো আমাৰ নৰমাল উষ্ণতা আছে সেই উষ্ণতাত লুখিনি কি হয় দৃঢ় হয় আৰু নিৰ্দিষ্ট গ বা আকৃতি তাৰ থাকে সেইবাবে জেনেৰেল উষ্ণতাত মানে লুৰে নিৰ্মিত যিবোৰ বস্তু হয় আৰু ইয়াত উদাহৰণস্বৰূপে কি দিছে আলমাৰি গতিকে সেই আলমাৰিটো কঠিনে হৈ থাকে এটো বুজিছা নিশ্চয় তোমালোকে এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো চাম ইয়াত কৈছে 273 কেলভিন উষ্ণতাত থকা বৰফ একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় এতিয়া চোৱা উত্তৰ এনেদৰে হ'ব 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কাৰণ 273 কেলভিন উষ্ণতাত থকা বৰফৰ তুলনামূলকভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে মানে একে উষ্ণতাত বৰফ আৰু পানীৰ মাজত বৰফৰ যিবোৰ কণিকা আছে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা সেই কণিকাবোৰৰ মাজত মানে পানীতকৈ কম শক্তি নিহিত হৈ থাকে সেইবাবে একে উষ্ণতাত বৰফ আৰু পানীতকৈ বৰফে বেছি সোনকালে ঠাণ্ডা কৰে এতিয়া তোমালোকৰ 8 নম্বৰ কোৱেশ্চনটো চোৱা উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব উত্তৰত এনেকৈ লিখিবা পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লিনতাপ ধৰি ৰখাৰ বাবে এনে হয় উতলা পানী আৰু পানীৰ ভাপৰ মানে উষ্ণতাটো একে থাকে কিন্তু পানীৰ ভাপৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰে অতিৰিক্ত লিনতাপ ধৰি ৰাখে আৰু তাৰ শক্তি বেছি হয় সেইবাবে সেই পানীৰ ভাপে মানে বেছিকৈ পুৰিব ঠিক আছে এতিয়া চোৱা 9th কোৱেশ্চনটো অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম দিয়া এতিয়া চোৱা ইয়াত কৈছে মানে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাৰ লগে লগে আমি কি কৰিব লাগিব যে A B C D E আৰু F ৰ নামকৰণ কৰিব লাগিব এই চিত্ৰখনত চোৱা ইয়াত এনেকৈ গোটা দিয়া হৈছে জুলীয়া গেছ এনেদৰে দিয়া হৈছে আৰু লগতে A B C D এনেদৰে লিখা হৈছে আৰু কি কৰিব লাগে আমি এই যে অৱস্থা পৰিৱৰ্তন হ'ল ইয়াতে কাৰ্সনে দেখাই দিছে গোটাৰ পৰা জুলীয়া হ'ল গতিকে গোটাৰ পৰা জুলীয়া হ'বলৈ আমাৰ প্ৰক্ৰিয়াটো কি হ'ব লাগিব সেই মানে A নামটো হেতু লিখিব দিছে ঠিক তেনেদৰে জুলীয়াৰ পৰা গেছ এনেদৰে ঠিক আছে তোমালোকে বুজিছা এটো এতিয়া আমি এনসাৰটো কৰিম হা ইয়াত কৈছে চোৱা গোটাৰ পৰা এটো কি আছে যে গোটাৰ পৰা জুলীয়া হৈছে গতিকে গোটাৰ পৰা জুলীয়া হ'বলৈ কি কৰিব লাগিব গলন হ'ব লাগিব বস্তুটো গলিত হ'ব লাগিব তেতিয়াহে গোটাটো জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব গতিকে এটো হ'ব গলন তাৰপিছত চোৱা বি টো আছে জুলীয়াৰ পৰা গেছ জুলীয়াৰ পৰা গেছ হ'বৰ কাৰণে আমি কি কৰিব লাগিব বাষ্পীভৱন কৰিব লাগিব বাষ্পীভূত হৈ পেলাইহে জুলীয়া বস্তুখিনি যি মানে গেছলৈ অৱস্থিত প্ৰাপ্ত হয় তাৰপিছত চোৱা সি টো কৈছে গেছৰ পৰা জুলীয়া কৰিবলৈ আমি কি কৰিব লাগিব ঘনীভৱন কৰিব লাগিব বস্তুটো যেটো গেছ আছে হেতু যদি আমি ঘনীভূত কৰো তেতিয়া আমি কি পাম জুলীয়া ভাব মানে বাষ্পবোৰ যিবোৰ ৰৈ যায় সেইবোৰ পাম গতিকে এটো কি হ'ব সি টো ঘনীভৱন তাৰপিছত চোৱা বি টো কৈছে জুলীয়াৰ পৰা গোটা কৰিবলৈ আমি কি কৰিব লাগিব হেতু ডি টো হ'ব স্ফটিকীকৰণ তাৰপিছত চোৱা আমাৰ ই টো দিছে গোটাৰ পৰা গেছ এটো চোৱা ই টো হৈছে গোটাৰ পৰা গেছ কৰোতে আমি কি কৰিব লাগিব আমি ইয়াতে চাম গোটাৰ পৰা গেছৰ কাৰণে আমি উদ্ধপতন প্ৰক্ৰিয়া কৰিব লাগিব ঠিক তেনেদৰে এফত কি আছে যে এফ টো আছে গেছৰ পৰা গোটা গতিকে এটো কি কৰিব লাগিব আমি এটো কৰিব লাগিব একেটাই পদ্ধতি উদ্ধপতন ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকৰ অনুকৰণীৰ প্ৰশ্নবোৰ ইয়াতে শেষ হৈছে যদিহে কিবা প্ৰশ্নৰ উত্তৰ বুজি পোৱা নাই তেন্তে নিশ্চয় কমেন্ট কৰি জনাব পাৰা যদিহে এই ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা
তোমালোকে ভালদৰে মন দি পঢ়িবা আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই বাই